নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচেলত সম্প্ৰচাৰিত হৈ থকা সূৰ্যমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদিহে আপোনালোকে সূৰ্যমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ সূৰ্যমুখী ধাৰাবাহিকখনৰ যোৱাদিখনত দেখিবলৈ পাইছিলে ত্ৰিদীপে তাৰ বন্ধুজনক তই যে ইয়াৰ পৰা গৈছিলি কিয় গৈছিলে বুলি সুধিছিলে, আৰু তেতিয়া ত্ৰিদীপৰ বন্ধুজনে মই সুৰভিক ভাল পাইছিলোঁ, সুৰভিয়ে মোক ভাল নাপায় বাবে মই ইয়াৰ পৰা গুচি গৈছিলোঁ, আৰু সুৰভিয়ে কাক ভাল পাই জানা নাই, সুৰভিয়ে তোক ভাল পায় বুলি ত্ৰিদীপৰ আগত কৈছিলে। আৰু এতিয়া ত্ৰিদীপ আচৰিত হৈ পৰিছিলে, আৰু ত্ৰিদীপৰ বন্ধুজনে মোৰ এনেকুৱা এটা সন্দেহ হৈছে সুৰভিয়ে যিহেতু তোক ভাল পায় এই সকলোবোৰ কাম সুৰভিয়ে কৰিছে নেকি বুলি ত্ৰিদীপৰ আগত কৈছিলে। আৰু এতিয়া ত্ৰিদীপে এইবোৰ অসম্ভৱ, সুৰভিয়ে কেতিয়াও কৰিব নোৱাৰে বুলি তাৰ বন্ধুজনৰ আগত কৈছিলে। আৰু এতিয়া তাৰ বন্ধুজনে প্ৰেম যেতিয়া হিংসালৈ পৰিণত হয় যিকোনো কামেই কৰিব পাৰে, তই মোৰ কথাটো বিশ্বাস কৰ, তই এবাৰ সুৰভিৰ এগেইনষ্টত ইনভেষ্টিগেশ্যন এটা চলাইছা, তাৰপিছত তই সকলোবোৰ গম পাবি বুলি ত্ৰিদীপৰ আগত কোৱা দেখিবলৈ পাইছিলে। আৰু আজিৰ খণ্ডটিত আপোনালোকে দেখিবলৈ পাব ত্ৰিদীপ থানালৈ গৈ সুৰভিৰ কথা চিন্তা কৰি থাকিব, আৰু ত্ৰিদীপে সি কোৱা ধৰণে সুৰভিয়ে বাৰু এইবোৰ কাম কৰিছে নেকি, সুৰভিয়ে বাৰু মোৰ লগত এনেকুৱা কাম কৰিব পাৰিব নাই, আৰু সেইদিনাখন গোৱালপাৰালৈ যোৱা কথাটো সুৰভিয়ে গম পাইছিল। তাৰপিছতে মই অপৰাধীজনক ধৰিব নোৱাৰিলোঁ, নিশ্চয় সুৰভিয়ে জড়িত হৈ থাকিব পাৰে, গতিকে মই সুৰভিৰ ওপৰত ইনভেষ্টিগেশ্যন এটা চলাব লাগিব বুলি ত্ৰিদীপে চিন্তা কৰিব। এতিয়া বাৰু ত্ৰিদীপে এই সকলো কাম যে সুৰভিয়ে কৰিছে সেইটো উলিয়াব পাৰিব নাই, দেখিবলৈ পাব সূৰ্যমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আজিৰ খণ্ডটিত শেখৰ পুৱতিহঁতৰ ঘৰলৈ গৈ পুৱতিৰ শাহুৱেকৰ লগত কথা পাতি থাকিব, আৰু সেই সময়তে পুৱতি আহি পাব, আৰু পুৱতিয়ে তই ইয়ালৈ কিয় আহিছ বুলি শেখৰক বহুত বেয়াকৈ ক'ব। এতিয়া বাৰু শেখৰে পুৱতিক কি ক'ব দেখিবলৈ পাব সূৰ্যমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে সূৰ্যমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ ধন্যবাদ।